বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ আগত ভিডিঅ'টো কৰিব বিচাৰিছোঁ যে আমাৰ গোটৰ সদস্য এগৰাকীৰ ছোৱালীয়ে ডিষ্টিংশ্যন পাইছে। সদস্যগৰাকীৰ নাম ইন্দুপ্ৰভা বৰা। তেখেতৰ ছোৱালীয়ে ডিষ্টিংশ্যন পোৱাৰ বাবদ আমাক তেখেতে আজি গোটৰ সদস্যৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট সকলোখিনিকে একগোট কৰি পেলাই একাপ মানে চৰবত আৰু মিঠাই খুৱাব বিচাৰিছে আৰু সকলোৰে পৰা মানে আশীৰ্বাদটো ডাঙৰ বস্তু ন, সেইকাৰণে তেওঁ আশীৰ্বাদ হিচাপে আমাৰ মহিলাখিনিৰ পৰা ল'ব বিচাৰিছে। সেয়েহে এয়া চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, এই পৰিৱেশটো সঁচাই ভাল লাগে আৰু আমিও তেওঁ ছোৱালীৰ ভৱিষ্যতলৈ যে আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। আৰু সেয়েহে আজি মিঠাই কি কৰিলা দিয়া, মিঠাই দি এয়া চাওক, আমাৰ দীপালীয়ে বেছি ওপৰলৈ দাঙি পেলাই দেখাইছে। দীপালী তুমি পাইছা নে? ভালকৈ দেখাই দিয়া দীপালী পাইছা। এনেদৰে আমাৰ গোটখিনিত গোটত ফূৰ্তি হৈ থাকে, ভাল লাগে। ইন্দু ইন্দু ভাল লাগিছে দিয়া। আমি কিহত কিহত পালে তাই লেটাৰ? অসমীয়া বাদে গোটেইকেইটাতে পাইছে। গোটেইকেইটাতে পাইছে। নিজৰ বিভাগটোতে নাপালে। হৈ যায় তেনেকুৱা, আৰু সেইটো ডাঙৰ কথা নহয়। আৰু 6 নম্বৰ কমিলে, 6 নম্বৰ কমিলে, ঠিকে আছে। ৰশ্মি তুমি অকণ ধৰি দিয়া, মই দেখোন মোৰ ছবিখনেই নাথাকিব, মোৰ বহুত বেয়া লাগিব। সেইকাৰণে ৰশ্মিয়ে মোক কেমেৰাটো অকণমান ধৰি মোৰ মুখখন তুলি দিয়া, নহ'বা মোৰ একে কান্দো কান্দো লাগি যাব ভিডিঅ'টো চালে। দিয়া ময়ো এতিয়া লৈছোঁ আৰু ভিডিঅ'টো মানে বেছি দীঘলো কৰিব নোৱাৰোঁ ন, সেইকাৰণে আজি ইমানতে সামৰণি মাৰিছোঁ। সকলোৱে এনেদৰে আমাক যেনেকৈ ইন্দুৱে খুৱাইছে আৰু প্ৰত্যেকটো গোটতে যাতে এনেদৰে আশীৰ্বাদ কৰিছোঁ। আপোনালোকেও ভালে কুশলে